হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল বিটুৰ ব্লগ। আজি ৰাতিপুৱা মানে শুই উঠি দেখিছোঁ ইয়াত সেই ঘৰৰ সন্মুখত তম্বু এটা ৰ'ব আপোনালোকক দেখাইছোঁ। ব্লগ চাওক, ৰাতিপুৱা শুই উঠি ইয়াত অলপ আগত শুই উঠিছোঁ। শুই উঠি মেলি দেখিছোঁ ঘৰৰ পৰা সেই আলু উলিয়াই থৈছে। কিহৰ কাৰণে নাজানো, এইটো আলু অসমীয়া আলু পূৰা তাজা তাজা। সেই ইয়াত চাওক তম্বু এটা তৰি দিছে, ৰ'ব সেই চাওক পূৰা তম্বু এটা তৰি থৈছে ঘৰৰ পিছফালে। ৰ'ব আপোনালোকে নাই দেখাব, সেইখন দেখিছেনে? তম্বুটো তৰি থৈছে মানে ইয়াত কিবা আজি মেডাম মেফি, যিহেতু মেডাম মেফি গাঁৱৰ মানুহে যিহেতু সৰুকৈ হ'লেও পাতিছে, আৰু আজি ৰাতিলৈ আছে আৰু কুসুম কৈলাশ ফাংচন আহিব আমাৰ লালুকত। তালৈকে যাম বুলি ভাবি আছোঁ। ৰাতি ফাংচনটো চাবলৈ বাইক থৈ দিছোঁ, পূৰা গৈ মেলি আৰু এনজয় কৰিম। সন্মান দিব বিচাৰিছোঁ আমাৰ ঠাইখন যুৱ পৰিষদৰ আমাৰ আঞ্চলিকৰ সভাপতি ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া। চাই লৈছোঁ দেই, যদি ওলাই গোটেইকে ওলাব, যদি নোলায় হিচাপত যাওক। ভাত চবে যাম দেই, আপোনালোকে যাব ৰেডি? চুকাৰত ফুৰিব নপৰিব। এটা মোৰ প্ৰথমতে বোকা বোকা ক'ব লাগে। চবে চেক দিবলৈ বিচাৰিলে মই নাযাওঁ ইয়াত ঠিক আছে। মই কাউণ্ট কৰিম, কাউণ্টৰ লগত বোকা বোকা ক'ব লাগে মোৰ লগত। আছে নে? কোনে কোনে ক'ব? মোবাইলটো অকল সিহঁতৰ আছে, মোৰ আছে, ময়ো শুনাই লওঁ। নালাগে যাব, নালাগে যাব। চুকাৰত ফুৰিব বোকা পানী। ছোৱালী কেইজনী ইকেইজনী কিবা লাভ হৈছে
কোনো লাভ নাই না ছোৱালী ইমান কম দিবলৈ গাইছিলে ঠিক আছে মই 1 2 3 গানটো মই নতুন গানটো মোক অকণমান সহায় দিলে ভাল লাগিব আৰু নতুন গান সকলো সহযোগ কৰিব আকৌ নতুন বছৰত এতিয়া আকৌ নতুন অকল হিট গানকেইটাই হ'ব বাকী গান নহ'ব শুনিছে নেকি গানটো অলপ চলপ সকলোৱে নাচিব মই বেছি সময় নলওঁ মই আৰু গোটেইকেইটা গাই দিম সকলোৱে সহযোগ কৰিবনে Bonitira